মই ভাবিছিলো বৰষুণৰ বতৰত মানুহ নহবই নেকি, একে ওপৰাই গ'লে মানুহ বিৰাট ভাল লাগিছে দিয়ক। আমাৰ বৰষুণ আহোঁতে আপোনালোকৰ মনটো বেয়া লাগিছিলে, আপোনালোকতকৈ আমাৰ বেছি বেয়া লাগিছে। আমি যে অনুষ্ঠানবিলাক কৰিবলৈ আহোঁ তাত দৰ্শক থাকিলে বিৰাট ভাল লাগে, দৰ্শক নাথাকিলে উৰুঙা লাগে। আমি সোমাই গৈছোঁ দৰ্শক নাই নেকি, কিন্তু মঞ্চৰ পৰা উঠাৰ পাছতে গৈছোঁ ইমান দৰ্শক। আপোনালোক সকলোকে শেহতীয়াকৈ হ'লেও ৰঙালী বিহুৰ উদযাপন আছিলোঁ আৰু ধন্যবাদ। ইমান বতৰক ইমান বেয়া বতৰ মই গৈছোঁ, আপোনালোক আহিছে অনুষ্ঠান চাবলৈ। কিন্তু এনে কথা ক'লে মোৰ ভাল নালাগে ন, হয়নে? এনেকুৱা এটা কেৰেক্টাৰ কৰিলেও মই নৰ্মেলি কথাই ক'ব নোৱাৰোঁ। ভালে এইবোৰ কেনেকুৱা লাগিছে? ভাল লাগিছে দেখি? ভাল লাগিছেনে? আপোনালোকৰ কাৰণে কেকেচাৰ চাৰ্টাৰ পিন্ধি আহিছোঁ, কিন্তু বিশ্বাস গোটেই গাত খজুৱাই আছে, মানে নতুন কাপোৰ কিনাব অভ্যাস নাই। মই গম পাইছোঁ পিছত নহয় দাদা কেনেকুৱা কৈছে নেকি উদাহৰণ কৰিলে যে ফাংচন চাবলৈ বৰষুণত তিতি গোটেই মুখা আহিছে। আমি যে কেকেচাৰ মানে পৃথিৱী গাড়ী কৰি আহিছোঁ গোটেই মুখা বুলি আমাক মানে বেলেগ আজি কেনেকুৱা গাড়ী নচলিব। বিহু বুলিও কিন্তু সকলোকে দিছোঁ, ইয়াত বহি থকা উঠি থকা ওপৰ থকা তল থকা সকলোকে কিন্তু আপোনালোকে কথাটো লক্ষ্য কৰিছেনে? বোলে অলপতি বস্তু পাতৰ খাই হৰি আপোনালোকে মই সফল হলো ন? বোলে থেংক ইউ ঢাকি আনিছে দেই। ভালে আছে সকলো? পংকজ ক'ত আছে? পংকজ আগৰ পৰা সোমাই আহি মিউজিকটো বজাই দিয়া নাই, একেটা উৎসাহে দিব ন?